নমস্কাৰ সকলোকে এটি নতুন ব্লগলৈকে জনাইছোঁ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। মোৰো ভাল। সকলোকে দুৰ্গা মায়ে ভালে কুশলে ৰাখক তাৰে কামনা কৰিলোঁ। আৰু এতিয়া গা পা ধুই আহিছোঁ, ধূপ চাকি জ্বলালোঁ। এতিয়া জ্বলাই কৰি মায়ে মানে কৈ আছে পিছফালে শাক আছে, শাকটো মানে দেখাই দিওঁ আমাৰ পিছফালখন নে কি কয় বলক তেন্তে। শাক কি শাক আছে মই নিজেও নাজানো, তথাপিও কিন্তু এইটো লৈ আহিছোঁ খৰাহিটো দেই। গৈ ইমানহে জংঘল, বাপৰে ভয়ে লাগে। আৰু কাপোৰ এখন লৈ আহিছোঁ, ক'লা হ'বও পাৰোঁ নহয় ৰ'দত। আৰু কাতিমহীয়া এতিয়া যিহে মানে চোকা ৰ'দ নহয়, একদম টিকটিকীয়া চাই নাই। এনেই কাপোৰ এখন মূৰতে লৈ আহিছোঁ ক'লা হোৱাৰ ভয়ত। তাতে আকৌ পূজা চাবলৈ যাব লাগিব, ক'লা হ'লে কেনেকৈ হ'ব। এইফালে এয়া হালধি, গৰুৱে জেওৰাবিলাক ভাঙি পেলাইছে একদম। এইটো পুখুৰী, গৰম লাগি গৈছে পুৰা। ইমানখিনি শাক বুটলিলোঁ, ইয়াতকৈ সম্ভৱ নহয় আৰু। যিটোহে ৰ'দ। আহি থাকোঁতে বস্তু এটা দেখিলোঁ, এইটো এটা আৰু এইফালে এইটো এটা ধুনীয়াকৈ পকি আছে। মানে মই এতিয়া আহি থাকোঁতে পটককৈ চকুত পৰিলে এইটো কি বস্তু, মানে হালধীয়া হালধীয়া হৈ আছে। মইতো মানে এতিয়া লাগে বুলি মই নাজানো দেই। ভিডিঅ'টো শেষলৈকে চাই যাব, আৰু যদি ভাল পায় তেতিয়া লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সেয়া উঠিছে এইফালে সকলো ৰেডি হৈছে পূজা চাবলৈ যাবলৈ একদম সাজি কাচি। আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব। হেল্ল' এভৰিৱান। আৰু এইফালে আমাৰ খুৰা বহি আছে, কিবা এটা কয় বোলে দেই। কিবা কয় এতিয়া, কওক কি কয়। পূজা চাবলৈ যাওঁ আৰু পইচা দিব, সেইটো কথা মানে আমাক পইচা দিব লাগে নে আমি ঘূৰি ঘূৰি একদম আমনি লাগি গৈছে। একো এটা লোৱা হোৱা নাই এতিয়ালৈকে দেই, অৱস্থা তাকে